নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আপোনালোকলৈ এজন কৃষকৰ কাহিনী লৈ আহিছো আপোনালোকে মৰম দিব আৰু ভালদৰে ভিডিঅটো শুনিব বুলি আশা থাকিলে তেনেহলে আহকচোন আমি ভিডিঅটো আৰম্ভণি কৰো এখন গাঁৱত এজন বহুত দৰিদ্ৰ পৰিয়ালৰ ল'ৰা এজন আছিল তেওঁ খেতি কৰি বহুত ভাল পায় আৰু সেইখন গাঁৱত অৰ্জুন নামৰ এজন খেতিয়কে বাস কৰিছিল অৰ্জুনে দুখীয়া আছিল কিন্তু যদিও অন্তৰখন বহুত সপোন আছিল তাৰ সদায় নিজৰ পথাৰত কঠোৰ পৰিশ্ৰম কৰিছিল অৰ্জুনে পানী হার নতুন নতুন কৌশলৰ ব্যৱহাৰ কৰি ভালদৰে খেতি কৰিছিল এদিন হঠাতে প্ৰখণ্ড ডাঙৰ বানপানী ধুমুহাই অৰ্জুনৰ পথাৰ ধ্বংস কৰি পেলালে অৰ্জুনৰ বৰ দুখ লাগিল বহুত কষ্ট কৰি হি খেতি বাতি কৰিছিল কিন্তু বানপানীয়ে উটুৱাই লৈ যোৱাত তাৰ মনটো বহুতে বেয়া লাগিল তাৰ পিছত অৰ্জুনে ঘৰত যায় বহুত কথা ভাবিলে চিন্তা কৰি হি আকৌ নতুনকে খেতি পথাৰ উন্নত কৰিব বুলি সিদ্ধান্ত ললে কিন্তু তেওঁ কেতিয়াও হার নামানিলে তেওঁ আকৌ নিজৰ খেতি পথাৰৰ উন্নত কৰা সিদ্ধান্ত ললে অৰ্জুনৰ গাঁৱৰ মানুহৰ সহায় বিচাৰিছিল আৰু দুয়ো মিলি তেওঁৰ পথাৰ উন্নত কৰাত সহায় কৰিছিল তেওঁ পথাৰবোৰ পুনৰ কাম কৰিছিল আৰু উন্নত কৌশলৰ ব্যৱহাৰ কৰিছিল সময়ৰ লগে লগে অৰ্জুনৰ পথাৰবোৰ আকৌ সেউজীয়া হৈ পৰিল তেওঁৰ কষ্টৰ ফলত বহুতখিনি আকৌ নতুনকে সেউজীয়া পথাৰ হৈ উঠিলে তাৰ সপোনবোৰ লাহে লাহে দিঠকত বাস্তৱত পৰিণত হ'ব কাৰণে গৈছে তাকে ভাবি অৰ্জুনৰ মনত আনন্দ হেপাহত ৰঙীন হৈছে তাৰ সপোনবোৰ আৰু তেওঁৰ শস্য এতিয়াও আগৰ তুলনাত অধিক উৎপাদনশীল হৈ উঠিল আৰু তেওঁৰ নিজৰ সপোন দিশে আগবাঢ়িব ধৰিলে অৰ্জুনে গাঁৱৰ আন কৃষককো তেওঁৰ লগতে ভাল খেতি কৰিবলৈ অনুপ্ৰাণিত কৰি নতুন কৌশলৰ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিলে আৰু কেনেকৈ আমি খেতি পথাৰ কৰি ধান ধুনিয়াকে ওলাও বা আমি খেতি পথাৰখন কিমান ধুনিয়াকে সেউজীয়া কৰিব পাৰো তাকে হি গাঁৱৰ মানুহক শিকালে বুজালে কাৰণ অৰ্জুনৰ মনটো বহুতে ভাল আছিল অৰ্জুনে নিজৰ কষ্টৰ ফলত পৰিশ্ৰমৰ ফলত জৰিয়তে নিজৰ লগতে নিজৰ কাহিনীটি গাঁৱৰ ৰাইজৰ প্ৰেৰণা উৎসাহ হৈ পৰিছিল আৰু অৰ্জুনৰ কাহিনীটো যে তাৰ বাস্তৱত যে সপোনত পৰিণত হল তাকে দেখি গাঁৱৰ মানুহেও অবাক হৈ চাই থাকিলে আৰু গাঁৱৰ মানুহে সকলোবোৰ তাৰ কষ্টবোৰ দেখি গাঁৱৰ মানুহে তেওঁক ভাল পাবলৈ আৰম্ভ কৰিলে এই প্ৰকৃত মহান কৃষক হিচাপে অৰ্জুনক স্বীকৃতিপ্ৰাপ্ত লাভ কৰিলে আৰু এনেদৰে অৰ্জুনৰ কঠোৰ পৰিশ্ৰমৰ সংগ্ৰামত অৰ্জুনৰ সপোন পূৰণ হল আমি ভিডিঅটোত এই কথাই শিকিব পাৰিছো বন্ধু বান্ধৱীসকল যে আমি কেতিয়াও হাৰিব নালাগে যদিও এবাৰ হাৰিছো দুবাৰ হাৰিছো তিনিবাৰ হাৰিছো আকৌ চেষ্টা কৰি আমি নিজৰ সপোনৰ গতিত আগবাঢ়িব লাগে তেনেহলে সপোন আপুনি জিতিয়ে দেখিছে বা মই জিতুৱে দেখিছো হেতু দিঠকত বাস্তৱতো পূৰণ হ'ব এই কাহিনীটোৱে অৰ্জুনৰ কাহিনীটোৱে আমি এটোৱে বুজিব পাৰিলো সো বন্ধু বান্ধৱীসকল যদি আমাৰ ভিডিঅ'বোৰ ভাল লাগে তেনেহলে আপুনি নতুনকৈ আকৌ নতুন ভিডিঅ' পাবৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰে আৰু অলপমান মৰম দিব পাৰে লাইক এটা কমেন্ট এটা কৰি তেনেহলে আমি আগবাঢ়িবলৈ আকৌ নতুনকৈ ভিডিঅ' বনাব আপোনাৰ সাহস আৰু প্ৰেৰণা পাম তেনেহলে আজি ভিডিঅ'টো সমাপ্ত কৰিছো আকৌ কালিলৈ লগ পাম নেক্সট ভিডিঅ' তেনেহলে টাটা বাই বাই